সাবস্ক্রাইব কৰক আসাম অসমীয়া চেনেলটো আৰু লগতে বেলটো দবাই দিয়ক মই দিয়া ভিডিঅ' সবতকৈ প্ৰথমে পাব। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে আমাৰ ইউটিউব চেনেল আসাম অসমীয়া। আজি আমি এই ভিডিঅ'টোত আলোচনা কৰিম NIOS DLEDৰ যিটো 501 কোৰ্চ আছে তাৰ ব্লক 1ৰ 3 নম্বৰ গোটটো মৌলিক অধিকাৰ হিচাপে শিক্ষা। তাৰ কাৰণে মই আগতে এটা ভিডিঅ' বনাইছিলোঁ, তাত 5টা কুৱেশ্যনৰ এনচাৰ আছিলে। আৰু এই ভিডিঅ'টোত মই আৰু 5টা কুৱেশ্যন মই আপোনালোকৰ আগত দাঙি ধৰিম। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেওঁলোকে ছাবস্ক্ৰাইব কৰিব, লগতে বেলটো দবাই দিব যাতে মই নতুন নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে নটিফিকেশ্যন পাই যায়। তেনেহ'লে আহক আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। 3 নম্বৰ পাৰ্টৰ কাৰণে মই আগতে 5টা প্ৰশ্ন আৰু উত্তৰ মই আগতে দেখুৱাইছোঁ এটা ভিডিঅ'ত, আৰু আজি মই 6 নম্বৰ প্ৰশ্নৰ পৰা আৰম্ভ কৰিম। 6 নম্বৰ প্ৰশ্নটো হৈছে বিদ্যালয়ৰ প্ৰবন্ধন কমিটিৰ কাৰ্যসমূহ কি কি? আৰু ইয়াৰ উত্তৰটো এনেধৰণৰ যে প্ৰবন্ধন কমিটিৰ পৰা নিম্নলিখিত কাৰ্যসমূহ সম্পাদন কৰাৰ উপেক্ষা কৰিব পাৰি। আৰু এইবিলাক হৈছে বিদ্যালয়ৰ কাৰ্যসমূহৰ তদাৰক কৰা, বিদ্যালয়ৰ উন্নতিৰ হকে আঁচনিৰ পৰামৰ্শৰ প্ৰস্তুতকৰণ, আৰু বিভিন্ন উৎসৰ পৰা লাভ কৰা অনুদানসমূহৰ তদাৰক কৰা, আৰু 4 নম্বৰটো হৈছে RTEৰ লক্ষ্যত উপনীত হোৱাৰ বাবে অভিযান আৰম্ভ কৰা। আৰু 7 নম্বৰ প্ৰশ্নটো হৈছে RTE অৰ্থাৎ ৰাইট টু এডুকেশ্যনৰ বৰ্তমানৰ আদৰ্শ নীতিৰ দস্তাবেজৰ তথ্যসমূহ কি কি লিখক। তাৰে উত্তৰটো হৈছে RTE বা ৰাইট টু এডুকেশ্যনৰ বৰ্তমানৰ আদৰ্শ নীতিৰ দস্তাবেজসমূহ হৈছে শিশুসকলক সমবয়সীয়া সমান শিক্ষণ স্তৰলৈ আনিবৰ বাবে বিশেষ পৰ্যবেক্ষণৰ ব্যৱস্থা আৰু পদ্ধতি, চুবুৰী কাষৰীয়া বিদ্যালয়ৰ পৰিসীমা, বিদ্যালয়ৰ প্ৰগতি উন্নতিৰ বাবে ৰাজ্য চৰকাৰ আৰু স্থানীয় কৰ্তৃপক্ষৰ কৰ্তব্য, যাতায়াত ব্যৱস্থাৰ সুবিধা আৰু অক্ষম শিশুসকলক প্ৰাথমিক শিক্ষা সম্পূৰ্ণ কৰাটো সুনিশ্চিত কৰাৰ বাবে সকলো ধৰণৰ শিক্ষণীয় সহায় সহযোগিতা আগবঢ়োৱা, স্থানীয় কৰ্তৃপক্ষৰ আধিকাৰিক ক্ষেত্ৰৰ অন্তৰ্গত শিশুসকলৰ সম্পূৰ্ণ তথ্য পদ্ধতিগতভাৱে ৰেকৰ্ড কৰা, দুৰ্বল আৰু পিছপৰা শ্ৰেণীৰ শিশুসকলৰ লগত শ্ৰেণীকোঠাৰ লেনদেন আৰু নামভৰ্তিৰ সকলো দায়িত্ব বিদ্যালয় আৰু শিক্ষকসকলে লোৱা, প্ৰতিজন শিশুৰে বয়সৰ প্ৰমাণ পত্ৰৰ দস্তাবেজ ৰখা। এইখিনি তাৰপিছত আছে এই আইনমতে সকলো বিদ্যালয়তে সি ব্যক্তিগত খণ্ডৰে হওক বা ৰাজ্য চৰকাৰ বা স্থানীয় কৰ্তৃপক্ষৰে হওক মান্যতা স্বীকৃতি লাভ কৰাৰ ক্ষেত্ৰত দৰখাস্ত দিব লাগিব আৰু সম্পূৰ্ণ পদ্ধতি মানি চলিব লাগিব। তাৰপিছত হৈছে স্বীকৃতি মান্যতাৰ ক্ষেত্ৰত অন্তৰ্গত চৰ্তাৱলী আৰু পদ্ধতি উঠাই লোৱাও হ'ব পাৰে। বিদ্যালয় পৰিচালনা কমিটি গঠনৰ কাৰ্য, বিদ্যালয় পৰিচালনা কমিটিৰ দ্বাৰা বিদ্যালয়ৰ উন্নতি আঁচনিৰ সমস্ত আৰ্হি প্ৰস্তুতকৰণৰ পৰ্যবেক্ষণ কৰা, শিক্ষকৰ যোগ্যতা মান নিৰূপণ কৰা। তাৰপিছত 8 নম্বৰ প্ৰশ্নটো হৈছে RTE অৰ্থাৎ ৰাইট টু এডুকেশ্যনৰ প্ৰাৰম্ভিক অংশই কি সূচায়। ইয়াৰ উত্তৰটো হৈছে প্ৰাৰম্ভিক অংশই RTE নীতিসমূহৰ মূল শব্দসমূহক সূচায়, যেনে এক্ট মানে শিশুৰ বিনামূলীয়া আৰু বাধ্যতামূলক শিক্ষাৰ আইন। তাৰপিছত অংগনৱাড়ী মানে ইয়াৰ অংগনৱাড়ী কেন্দ্ৰ, মিনিষ্ট্ৰী অফ উমেন এণ্ড চিলড্ৰেন ডেভেলপমেণ্ট আৰু ভাৰত চৰকাৰৰ ইণ্টিগ্ৰেটেড চাইল্ড ডেভেলপমেণ্ট স্কিমৰ অধীনত স্থাপন কৰা। তাৰপিছত হৈছে এপইণ্টেড ডেট অৰ্থাৎ নিয়োজিত তাৰিখ, চৰকাৰী ৰাজপত্ৰত উল্লেখিত সেই তাৰিখটো যি তাৰিখত এই আইনখন বলবৎ হৈছিল। তাৰপিছত হৈছে চেপ্টাৰ, ছেকশ্যন আৰু চিডিউল মানে যথাক্ৰমে সেই আইনৰ অধ্যায়, খণ্ড আৰু সূচী। আৰু চাইল্ড শিশু মানে হৈছে 6ৰ পৰা 14 বছৰৰ ভিতৰৰ যিকোনো শিশু। তাৰপিছত হৈছে পুপিলছ কমিউনিটিভ ৰেকৰ্ড, ছাত্ৰ সঞ্চয়ী ৰেকৰ্ড মানে হৈছে অবিৰত আৰু ব্যাপক মূল্যায়নৰ ভিত্তিত প্ৰস্তুত কৰা শিশুৰ অগ্ৰগতিৰ ৰেকৰ্ড। তাৰপিছত হৈছে স্কুল মেপিং, বিদ্যালয়ৰ মানচিত্ৰ মানে হৈছে সামাজিক বাধা আৰু ভৌগোলিক দূৰত্বক অতিক্ৰম কৰি বিদ্যালয়ৰ অৱস্থানৰ আঁচনি প্ৰস্তুতকৰণ। এইকেইটা হৈছে RTEৰ প্ৰাৰম্ভিক অংশই এইকেইটাই বুজায়, শব্দক বুজায়। তাৰপিছত হৈছে 9 নম্বৰ প্ৰশ্নটো হৈছে RTE অৰ্থাৎ ৰাইট টু এডুকেশ্যন আইনৰ ব্যৱস্থা মতে বিদ্যালয় পৰিচালনা কমিটি কেনেকুৱা হ'ব লাগে আৰু ইয়াৰ কাৰ্য কি কি। RTE আইনৰ ব্যৱস্থা মতে বিদ্যালয় পৰিচালনা কমিটি প্ৰধানতঃ শিশুসকলৰ পিতৃ মাতৃৰ দ্বাৰা গঠিত হ'ব লাগে, যাৰ পৰিমাণ 75% হ'ব লাগে। নিম্নলিখিত কমিটিৰ কিছুমান পদৰ কাৰ্য উল্লেখ কৰা হ'ল, আৰু কাৰ্যবিলাক হৈছে শিক্ষকসকল যাতে অশৈক্ষিক কাৰ্যৰ বোজাৰ পৰা বিৰত থাকে বা বাহিৰত থাকে তাক তদাৰক কৰা, কেৱল জনগণনা আৰু নিৰ্বাচনৰ বাহিৰে। শিক্ষকসকলৰ সাধাৰণ তথ্য দৈনন্দিন কাৰ্যৰ লগতে এখন ফাইল প্ৰস্তুত কৰাটো বাঞ্ছনীয়, য'ত শিশুসকলৰ সঞ্চয়ী ৰেকৰ্ডসমূহ সন্নিৱিষ্ট কৰা হ'ব, যাৰ ভিত্তিত সেই নিৰ্দিষ্ট বছৰৰ শেষত সেই শিশুৰ সমাপ্তিকৰণ প্ৰমাণপত্ৰ দিয়া হ'ব। সেয়েহে আমি প্ৰশিক্ষণৰ কাৰ্যসমূহত পাঠ্যক্ৰম প্ৰস্তুতকৰণ, প্ৰশিক্ষণ ভিডিঅ' আৰু পাঠ্যপুথি বিকাশত অংশগ্ৰহণ কৰিব লাগে। তাৰপিছত হৈছে শিক্ষকৰ বাবে আপত্তি নিষ্পত্তিকৰণ তন্ত্ৰ থাকিব লাগে। ৰাজ্য চৰকাৰে ৰাজ্যিক, জিলা, ব্লক পৰ্যায়ত স্কুল অধিকৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। ৰাজ্যিক অথবা স্থানীয় কৰ্তৃপক্ষই ছাত্ৰ আৰু শিক্ষকৰ
অনুপাত সঠিকভাৱে বজাই ৰাখিব লাগে। এইকেইটা হৈছে RTE আইনৰ ব্যৱস্থা মতে বিদ্যালয় পৰিচালনা কমিটিৰ কাৰ্যসমূহ। তাৰপিছত 10 নম্বৰ প্ৰশ্নটো হৈছে শিশুৰ অধিকাৰসমূহ কি কি? আৰু ইয়াৰ উত্তৰটো হৈছে শিশুৰ অধিকাৰসমূহ বিভিন্ন উপায়েৰে বৰ্ণনা কৰা হয়, য'ত নাগৰিক, সাংস্কৃতিক, অৰ্থনৈতিক, সামাজিক আৰু ৰাজনৈতিক অধিকাৰসমূহৰ এক বৃহৎ প্ৰয়োগ আছে। অধিকাৰ সাধাৰণতে দুই ধৰণৰ, সবলীকৰণৰ অধিকাৰ আৰু সুৰক্ষাৰ অধিকাৰ হিচাপে জনা যায়। এই দুই ধৰণৰ অধিকাৰক এটা কানাডা সংস্থাই শিশুৰ অধিকাৰসমূহক 3টা শ্ৰেণীত ভাগ কৰিছে। এটা হ'ল ব্যৱস্থা, প্ৰভিজন, আৰু ইয়াৰ ভিতৰত হৈছে শিশুসকলৰ এক পৰ্যাপ্ত মানৱ জীৱন যাপন, স্বাস্থ্য যতন, শিক্ষা আৰু সেৱা, খেলা আৰু মনোৰঞ্জনৰ সম্পূৰ্ণ অধিকাৰ আছে। সেইসমূহৰ ভিতৰত সুষম আহাৰ, এখন শুবলৈ গৰম বিচনা আৰু বিদ্যালয়ী শিক্ষা সুগমতা অন্তৰ্গত, ব্যৱস্থাৰ ভিতৰত অন্তৰ্গত। আৰু 2 নম্বৰটো হৈছে সুৰক্ষা বা নিৰাপত্তা, প্ৰটেকশ্যন। শিশুসকলক গালি-গালাজ, অৱহেলা, শোষণ আৰু ভেদ-ভাৱৰ পৰা সুৰক্ষা পোৱাৰ অধিকাৰ আছে। সেইসমূহৰ ভিতৰত শিশুসকলক খেলাৰ বাবে নিৰাপদ ঠাইৰ অধিকাৰ, গঠনমূলক শিশুৰ লালন-পালনৰ আচৰণ আৰু শিশুৰ বিকশিত সামৰ্থ্যসমূহৰ স্বীকৃতি পোৱা অধিকাৰো সন্নিৱিষ্ট হৈ আছে। 3 নম্বৰ হৈছে অংশগ্ৰহণ অৰ্থাৎ পাৰ্টিচিপেশ্যন। শিশুসকলৰ সাম্প্ৰদায়িক কাম-কাজত অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ অধিকাৰ আছে। এইসমূহৰ ভিতৰত শিশুসকলৰ পুথিভঁৰালত অংশগ্ৰহণ, সাম্প্ৰদায়িক অনুষ্ঠানত, যুৱশক্তিৰ কাৰ্যত অংশগ্ৰহণ আৰু সিদ্ধান্ত গ্ৰহণ আদি অন্তৰ্গত। তাৰপিছত হৈছে চাইল্ড ৰাইটছ ইনফৰমেশ্যন নেটৱৰ্ক অৰ্থাৎ CRIN-এ শিশুৰ অধিকাৰ দুটা গ্ৰুপত ভাগ কৰিছে। প্ৰথমটো হৈছে অৰ্থনৈতিক, সামাজিক আৰু সাংস্কৃতিক অধিকাৰ। ই মানুহৰ বুনিয়াদী প্ৰয়োজনসমূহৰ চৰ্তসমূহৰ লগত জড়িত, যেনে খাদ্য, আশ্ৰয়, শিক্ষা, স্বাস্থ্য যতন আৰু লাভদায়ক ৰোজগাৰ ব্যৱস্থা। সংখ্যালঘু আৰু দেশীয় লোকসমূহৰ সাংস্কৃতিক অধিকাৰো ইয়াত অন্তৰ্গত। আৰু 2 নম্বৰটো হৈছে পৰিৱেশ, সাংস্কৃতিক আৰু বিকাশৰ অধিকাৰ। ইয়াক মাজে সময়ে থাৰ্ড জেনেৰেশ্যন ৰাইটছ বুলিও কোৱা হয়। ইয়াত নিৰাপদ আৰু স্বাস্থ্যসন্মত পৰিৱেশত জীয়াই থকাৰ অধিকাৰ আৰু সেই দলটোৰ মানুহখিনিৰ সংস্কৃতি, ৰাজনৈতিক আৰু অৰ্থনৈতিক বিকাশৰ অধিকাৰ আছে। আৰু এই 5টা প্ৰশ্ন মই আজি এই ভিডিঅ'টোত আপোনালোকক আগত দাঙি ধৰিলোঁ। ইয়াত যদি কিবা ভুল বান্তি হয় তেনেহ'লে ক্ষমা কৰিব। আৰু যদি আপোনালোকৰ ভিডিঅ'টো ভাল লাগি থাকে তেনেহ'লে অনুগ্ৰহ কৰি ভিডিঅ'টো এটা লাইক কৰিব, আৰু কিবা যদি সুধিব থাকে তেনেহ'লে কমেণ্ট কৰিব, আৰু লগতে ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে এতিয়ালৈকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, অনুগ্ৰহ কৰি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব, আৰু লগতে বেলটো দবাই দিব, যাতে মই নতুন ভিডিঅ' আপলোড দিয়াৰ লগে লগে আপোনালোকে ন'টিফিকেশ্যন পাই যায়। ধন্যবাদ।